নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম তোমালোকৰ এই যোৱা পাঠটোত যে আমি আলোচনা কৰিছিলোঁ, কি আছিল লেচন নম্বৰ 5টোত যে এটা ষ্টৰি আছিল সেইটো আলোচনা কৰিছিলোঁ, কিন্তু তাৰে শেষৰ ফালে এটা কি দি আছে, এটা পয়েম দি আছে হা। সেই পয়েমটোৰ বিষয়ে আমি আলোচনা কৰিম বুলি কৈছিলোঁ। ত' আজি মই তোমালোকক সেইটোৰ বিষয়ে কি কৰিম, আলোচনা কৰিম সেইটোৰ বিষয়ে। সেইটো পয়েমটোৰ নাম আছিল কি, চামৱান। মই বৰ্ডত লিখি দিছোঁ তোমালোকক। পয়েমটোৰ নাম হ'ল চামৱান। তোমালোকৰ 66 নম্বৰ পেজত আছে চামৱান নামৰ কবিতাটো। গতিকে মই আজি চামৱান নামৰ কবিতাটো কি কৰিম, মই সম্পূৰ্ণৰূপে অসমীয়া ভাঙনি আলোচনা কৰিম আৰু লগতে কিছুমান শব্দৰ অৰ্থও জানিম। আৰু মই ইয়াৰে কেইটামান টান অলপ শব্দ আছে, সেই শব্দবিলাকৰ মই অৰ্থবিলাক লিখি পেলাই তোমালোকক ডিছক্ৰিপশ্যনত দি দিম আৰু তোমালোকে তাৰ পৰা ধুনীয়াকৈ লিখি ল'বা। তেতিয়াহ'লে ব'লা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম লাইনটোৱে দিয়া আছে কি, চামৱান। প্ৰথম লাইনটো পয়েমটোৰ নামটো দিয়া আছে কি, চামৱান। চামৱান দিয়া আছে, হয়নে নহয়? এতিয়া চামৱান মানে কি? চামৱান মানে হ'ল কোনোবা এজনে হা। কোনোবা এজনে। চামৱান মানে হ'ল আমাৰ কি, কোনোবা এজনে। চ' ইয়াতে তাৰমানে কোনো এজনৰ কথা কৈছে। কোনে কৈছে? তাৰমানে ইয়াতে পিকচাৰ দিয়া আছে, তোমালোকে চাবা। এইফালে ৰাইটফালে দিয়া আছে কি, এজন ল'ৰা দিয়া আছে হা। সেই ল'ৰাটো তাৰমানে কি কৰিছে, অলপ কথা যেনে কথা আমি আলোচনা কৰোঁ, হয়নে নহয়? তেনেকৈ তাৰমানে কি কৰিছে, কথা কৈ আছে আৰু, হয়নে নহয়? তাৰ মনৰ ভাৱটো কৈ আছে বা কোনোবা এজনক কৈ আছে আৰু। চ' এতিয়া আমি চাম কি কৈ আছে, হয়নে নহয়? গোটেইখিনি কথা তাৰমানে তাৰ মনৰ ভাৱটো প্ৰকাশ কৰি দিছে। সেইটোৱে হ'ল আমাৰ কি, পয়েমটো, হয়নে নহয়? গতিকে কি দি আছে প্ৰথমৰ পৰা চাওঁ। প্ৰথম লাইনত দি আছে কি, someone came knocking at my wee small door. কোনোবা এজনে আহি কি কৰিছে, মোৰ সেই সৰু দৰজাখনত তাৰমানে থপথপিয়াই দিছে। মোৰ সেই সৰু দৰজাখনত কি কৰিছে, থপথপিয়াই দিছে। এইটো সৰু দৰজা বুলি কৈছে কি জানানে? তোমালোকে ধৰি লও পঢ়া এটা ৰুম আছে এক্সট্ৰা হা। ৰুমটোৰ পিছফালে এখন সৰু দৰজা থাকে, হয়নে নহয়? পিছফালে কি থাকে, এখন সৰু দৰজা থাকে। গতিকে সেই দৰজাখনত আহি পেলাই তাকো কি কৰিছে, কোনোবাই মানে থপথপিয়াই দিছে আৰু, সেনেকৈ কি অনুমান কৰিছে। তাৰপিছত someone came knocking, I am sure. someone came knocking, তাৰমানে কোনোবাই আহি যি তাৰমানে থপথপিয়াই দিছে মোৰ দৰজাখনত, সেইটো মই চিয়ৰ, একদম মানে কি, চিয়ৰ। চিয়ৰ মানে হ'ল আমাৰ কি, আচলতে খাটাং। চিয়ৰ মানে হ'ল আমাৰ কি, খাটাং, একদম। নিশ্চয়। চিয়ৰ মানে কি, নিশ্চয়। তাৰমানে কোনোবা এজনে আহি পেলাই যে মোৰ দৰজাখনত থপথপিয়াই দিছে, সেইটো কি মই নিশ্চয়, একদম মই নিশ্চিত যে কোনোবাই দিছে। তিনিবাৰ কৈছে, কি কৈছে, মই নিশ্চিত, হয়নে নহয়? ই তিনিবাৰ কৈছে, একদম। আচলতে এইটো নিশ্চিত হ'ব লাগিছিল, নিশ্চিত। তাৰপিছত কি দিছে চাওঁ, I listen, I open, I look left and right, but not there was a stirring. তাৰপিছত কৈছে কি, যে কোনোবা এজনে আহি পেলাই যে ধপধপিয়াই দিছে, দিয়াৰ পিছত কি কৰিলোঁ, মই চালোঁ, মই শুনিলোঁ আৰু মই খুলিলোঁ দৰজাখন। তেতিয়া মই শব্দটো শুনিলোঁ। শুনাৰ পিছত তাৰমানে কি হয়, সকলোৰে অলপ মন যায়, কি শব্দ এনেকৈ ভাবি পেলাই কি হয়, দৰজাখন খুলিব যাওঁ। তাৰপিছত দৰজাখন যেতিয়া সেই দৰজাখন খুলিলে আৰু শুনি পেলাই কি কৰিলে, খুলিলে। কোনোবাই অহা শব্দটো শুনি পেলাই সেই দৰজাখন খুলি দিলে। তাৰপিছত কি হৈছে, বাট নাট দিয়াৰ ৱাজ এ ষ্টেৰিং, কিন্তু তাতে কোনো নাছিল, একদম শূন্য হৈ আছিল। তাৰমানে একদম কোনোৱে নাছিল তাতে। তাৰপিছত কৈ, ইন দ্য ষ্টিল ডাৰ্ক নাইট, সেই এন্ধাৰ ৰাতিখন, সেই নীৰৱ এন্ধাৰ ৰাতিখন। এতিয়া ৰাতি আৰু দিনৰ মাজত আমাৰ কি পাৰ্থক্য থাকে, এটা বিশেষ পাৰ্থক্য থাকে। কি থাকে যে ৰাতি অলপ হুলস্থুলটো কম হয় আৰু দিনত আমাৰ হুলস্থুলটো অলপ বেছি হয়। চ' ৰাতিৰ ভাগত কি হয়, আচলতে নীৰৱ হয়, হয়নে নহয়? ষ্টিল মানে আমাৰ হ'ল কি, নীৰৱ। ষ্টিল মানে আমাৰ কি, নীৰৱ। ষ্টিল মানে হ'ল আমাৰ নীৰৱ। তাৰপিছত ইফালে ষ্টিল ডাৰ্ক নাইট। ডাৰ্ক মানে হ'ল আন্ধাৰ আৰু নাইট মানে হ'ল ৰাতি। তাৰমানে এন্ধাৰ ৰাতি, সেই নীৰৱ এন্ধাৰ ৰাতি কি হৈছে, অনলি দ্য বেজ বেটেল, কিছুমান তাৰমানে সৰু পোকে কি কৰি আছিল, টেপিং ইন দ্য ৱাল। ৱাল মানে হ'ল বেৰ। ৱাল মানে কি, ৱাল মানে আমাৰ বেৰ। ৱাল মানে হ'ল আমাৰ
বেৰ বেৰত কি কৰিছিল টেপ টেপিং মানে ধপধপিয়া আছিল আৰু মানে শব্দ কৰি আছিল বেৰত কি কৰি আছিল শব্দ কৰি আছিল কিছুমান সৰু সৰু পোক আৰু কিছুমান সৰু সৰু পোকে কি কৰি আছিল মানে ধপধপিয়া আছিল তাৰ পিছত কি দিছে অনলি ফ্ৰম দ্য ফৰেষ্ট দ্য স্ক্ৰেচ অল কল কিন্তু একমাত্ৰ এটাই শব্দ শুনিছিলোঁ জংঘলৰ পৰা অহা সেই শব্দটো হ'ল কি এটা বৃহৎ আকাৰৰ শব্দ স্ক্ৰেচ অল এটা স্ক্ৰেচ মানে হ'ল কি স্ক্ৰেচ মানে হ'ল আমাৰ কি চিঞৰ যিটো আমি প্ৰকাৰৰ তাৰ কি কয় উচ্চ স্বৰৰ আৱাজ হয়নে নহয় উচ্চ স্বৰৰ শব্দ তাৰমানে সেই একমাত্ৰ জংঘলৰ পৰা অহা এটা উচ্চ স্বৰৰ শব্দ শুনিবলৈ পোৱা গৈছিল সেই সময়ত কিহৰ শব্দ অল মানে হ'ল আমাৰ কি ফেঁচা হয়নে নহয় সেই ফেঁচা তাৰমানে ফেঁচা শব্দটো অলপ উচ্চ স্বৰৰ হয় হয়নে নহয় সেইকাৰণে কি হৈছে এটা উচ্চ স্বৰৰ শব্দ বা চিঞৰি থকা শুনা গৈছিল আৰু ক'ৰ পৰা অহা শব্দ আছিল জংঘলৰ পৰা অহা ফৰেষ্ট মানে হ'ল আমাৰ কি জংঘল বা হাবি বুলিও ক'ব পাৰোঁ হয়নে নহয় ফৰেষ্ট মানে কি আমাৰ জংঘল বা হাবি হাবি বুলিয়ে দিলোঁ ফৰেষ্ট মানে হ'ল আমাৰ হাবি বা কি জংঘল হয়নে নহয় হাবি বা জংঘল ফৰেষ্ট মানে তাৰপিছত কি কৈছে আমাৰ হোৱাইল দ্য ডিউ ড্ৰপছ ফল আৰু সেইটো সময়ত এটা সময়ত কি আছিল যেতিয়া নিয়ৰ পৰি আছিল যেতিয়া তাৰমানে কি নিয়ৰৰ টপালবিলাক পৰি আছিল ডিউ ড্ৰপছ মানে হ'ল আমাৰ নিয়ৰৰ টপাল আৰু ফল মানে পৰি থকা যেতিয়া আমাৰ এই নিয়ৰৰ টপালবিলাক পৰি আছিল নিয়ৰৰ টপালবিলাক টপ টপকৈ পৰি থাকে হয়নে নহয় নিয়ৰৰ টপালবিলাক যেতিয়া পৰি আছিল তেতিয়া চ' আই নো নট হু কেন বি নকিং তেতিয়া তাৰমানে কি মই ধৰিব নোৱাৰিলোঁ কোন আহিছিল এটল আচলতে মই ধৰিবই নোৱাৰিলোঁ তাতে কোন আহিছিল কিয় ধৰিব নোৱাৰিলে কাৰণ নিয়ৰৰ টপালবিলাক পৰিছিল না নিয়ৰৰ টপাল পৰি মানে কি একচুৱেলি নিয়ৰ পৰি আছিল নিয়ৰ পৰিলে কুঁৱলী হয় কুঁৱলীত যিকোনো বস্তু এটা দেখা পালেও আমি কি হয় স্পষ্টকৈ দেখা পোৱা নাযায় হয়নে নহয় কিন্তু ইয়াৰে মাজত এটা লাইন আছিল কি অনলি দ্য ক্ৰিকেট হুইষ্টলিং অনলি দ্য ক্ৰিকেট হুইষ্টলিং তাৰ মানে আছিল কি তাতে আৰু কি মাত শুনিবলৈ পাইছিল ফেঁচাৰ মাতটোতো শুনিছিলে ফেঁচাৰ মাত শুনাৰ আগতে আছিল কি পিছত আছিল কি কিছুমান হুইচেল বজাই থকা পৰুৱাৰ শব্দ শুনিবলৈ পাইছিল পৰুৱা মানে পোক কিছুমানৰ হুইচেল বজাই থকা শব্দ শুনা হৈছিল হুইচেলৰ দৰে মাতি থাকে নহয় কিছুমান পোক আছে এই পোকবিলাকক কিবা সেই তাৰমানে হুইচেল বজাই থাকে পোক ৰাতি তাৰমানে কি কৰে চিঞৰি থাকে হয় নে নহয় চিঞৰি থকাটো কি বুলি কৈছে ইয়াতে হুইচেল বজাই থকা হুইচলিং মানে হ'ল হুইচেল বজাই থকাৰ শব্দ হয় নে নহয় সেইটো শুনিবলৈ পাইছিল কোনে ল'ৰাজনে হয় নে নহয় যোনে কৈ আছে কথাখিনি তেওঁ তাৰমানে শুনিবলৈ পাইছিলে এতিয়া সেই পোক কিছুমান আছে ধৰক সেই পোকবিলাক হ'ল কেনে যেনে আমাৰ চুঙা পোকা হয় নে নহয় একচুৱেলি সেইটোৰে কথা কৈছে আৰু সেই পোকটো আমাৰ এই ছবিখনৰ ৰাইটফালে দেখিবলৈ পোৱা যায় তোমালোকে ভালদৰে চালে দেখা পাবা এইটো পাতৰ ওপৰত আছে হয় আৰু এইফালে কি আছে আমাৰ এইফালে ওলটো আছে ফেঁচাটো আছে আৰু এইফালে বয়টো আছে ল'ৰাটো হয় নে নহয় আৰু এইফালে দৰ্জাখন খুলিছে ইফালে দৰ্জা দি আছে আমি ছবিটোৰ পৰা কিবা এটা আমি কি কৰিব পাৰোঁ অনুমান কৰিব পাৰোঁ হয়নে নহয় তাৰমানে ইয়াতে মেইন কথাটো হৈছে কি কোন আহিছিল তাৰমানে ল'ৰাজনে একচুৱেলি ভালদৰে ধৰিব পৰা নাছিল হয়নে নহয় চ' কবিতাটোৰ অৰ্থ এইখিনিয়ে আছিল ইয়াতে কবিতাটো কি হৈছিল সমাপ্ত হৈছিল চ' তাৰমানে মোৰ একদম যিখিনি ক'ব লগা তাৰমানে কি হৈছিল কোনোবা এজন আহি তাৰ দৰ্জাখনত ধপধপিয়াই দিছিল তাৰপিছত সি কি কৰিছিল লাহেকৈ দৰ্জাখন যি কোনোবাই দিছিল তাতে চিঞৰ আৰু তাৰমানে খাটাং হৈছিল নিশ্চিত হৈ পেলাই সি কি কৰিছিল দৰ্জাখন খুলিছিল দৰ্জাখন যেতিয়া খুলিলে সি তাৰমানে চাৰিওফালে চালে ইফালে সোঁফালেও চালে বাওঁফালেও চালে চাই পেলাই কি কৰিলে সি কোনো এজনক কি দেখা নাপাৱাৰ ফলত কি হ'ল তাৰপিছত ভালদৰে লক্ষ্য কৰিলে অলপ মানে চাৰিওফালে লক্ষ্য কৰোঁতে সি কিছুমান পোকে তাৰমানে মাতি থকা শুনিবলৈ পালে আৰু পাই পেলাই কি কৰিলে আৰু কিছুমান কি দেখা পালে কিছুমান নহয় এই হাবিৰ পৰা অহা ফেঁচাৰ এটা বৃহৎ আকাৰৰ শব্দ শুনিবলৈ পালে আৰু তাৰে পিছত কি হ'ল হুইচেল বজাই থকা কিছুমান পোক যেনে মই ক'লোৱে তোমালোকক এতিয়া পোকটোৰ নামটো ৰাতি ওলাই নে নহয় সেই পোকটো মাতি থকা শুনা পালে তাৰপিছত নিয়ৰবিলাকতো অত্যন্ত পৰি আছিল চ' কোনোবা যদি আহিছিলো আচলতে তেওঁ তাৰমানে সেই কাৰণেই
সি কি দেখা নাপালে, নিয়ৰ পৰি থকা অৱস্থাত বস্তু এটা আমি ভালদৰে দেখা নাপাওঁ, গতিকে কি দেখা নাপালে। এইখিনিয়ে আছিল আমাৰ কি কবিতাটোৰ পয়েমটোৰ মূল কথাখিনি, হয়নে নহয়? আমাৰ কি মূল কথাখিনি। তাৰপিছত আমাক দিয়া আছে এইফালে কেইটামান শব্দ দিয়া আছে, আৰু তাৰপিছত আমাৰ এইখিনি হাত দিয়া এইফালে দিয়া আছে। এইখিনি কিতাপৰ পৰা একচুৱেলি হয়, আমাৰ ইংৰাজীতে দিয়া আছে, কিন্তু আমি এইখিনি তোমালোকক অসমীয়াত ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। তাৰপিছত আমাক দি আছে এক্টিভিটি। এক্টিভিটি আমাক কৰিবলৈ দিছে। চাওঁ প্ৰথম এক্টিভিটিটোত কি দিছে, চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। তাৰপিছত আমাক শুদ্ধটো বাছি উলিয়াব দিছে। দুটা শব্দ দিয়া আছে, তাৰে পৰা শুদ্ধটো বাছি উলিয়াব দিছে। শুদ্ধটো বাছি উলিয়াই পেলাই খালী ঠাই কি কৰিব দিছে, পূৰ কৰিব দিছে। প্ৰথম এই নম্বৰটোত কি দিয়া আছে আমি সেইটো চাওঁ। এই নম্বৰটোত দিয়া আছে কি, সামৱান কেম নকিং এট এ ড্ৰেছ স্মল নে বিগ ডোৰ আছিল। কবিতাত কি দিয়া আছিল, আমাক সৰু দৰ্জা দিয়া আছিল নে ডাঙৰ দৰ্জাৰ কথা কোৱা হৈছিল? আমাক নিশ্চয় সৰু দৰ্জাৰ কথা কোৱা হৈছিল, গতিকে আমাৰ স্মল মানে হ'ল কি সৰু। স্মল মানে হ'ল আমাৰ সৰু, আৰু বিগ মানে হ'ল আমাৰ কি ডাঙৰ। বিগ মানে হ'ল আমাৰ ডাঙৰ। গতিকে যদি স্মল মানে সৰু হয় আৰু বিগ মানে যদি ডাঙৰ হয়, আমি ইয়াতে লিখিব লাগে কি, আমি ইয়াতে লিখিব লাগে সৰুটো, হয়নে নহয়? এইটো সৰুটো লিখিব লাগে, কিন্তু আমি লিখিব লাগিব এইটো কি হয় ইংলিছত, হয় নে নহয়? ইংৰাজীত লিখিব লাগিব। গতিকে ইংৰাজীত লিখিব লাগিলে আমাৰ হ'ব কি স্মল, হয় নে নহয়? তাৰমানে ইয়াৰে আমাৰ খালী ঠাই প্ৰথমটো হ'ব স্মল, হয় নে নহয়? বিগটো নহয়, বিগ মানে হ'ল ডাঙৰ, গতিকে আমাক লাগে স্মল। স্মলটো আমি ইয়াতে বহুৱাই দিলে হৈ গ'ল। তাৰপিছত বি নম্বৰটো দিছে, দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল ডাৰ্ক নে ব্ৰাইট নাইট। তাৰপিছত দিছে কি, পয়েটটোত যি চাইছিল, পয়েমটোত কবিয়ে যি চাইছিল, কবিয়ে যেতিয়া চাইছিল, একচুৱেলি কবিয়ে মানে মই যিটো ল'ৰাৰ কথা কৈছিলোঁ তোমালোকক, সেই ল'ৰাটোৱে হ'ল কি কবি, হয় নে নহয়? সেই ল'ৰাজনেই হ'ল একচুৱেলি কি কবি। কবিৰ কথা বা আমি যিহেতুকে আমাৰ পিকচাৰখন এটা সৰু ল'ৰাৰ কথা দি আছে, সেইকাৰণে মই তোমালোকক ল'ৰাটোক লৈ বুজাই দিছোঁ। একচুৱেলি কথাখিনি কোনে কৈ আছিল, যোনে এই কবিতাটো লিখিছে, অৰ্থাৎ পয়েটটোৱে, হয় নে নহয়? এই পয়েমটো যোনে লিখিছে সেই পয়েটটো, অৰ্থাৎ কবিজন। গতিকে সেই কবিজনে কি কৈছে, দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল। সেই নীৰৱ, যিটো সময়ত নীৰৱ হৈছিল, কবিতাটোৰ মতেদি যিটো সময়ত নীৰৱ হৈছিল, সেই নীৰৱ ৰাতি আছিল, এন্ধাৰ আছিল নে, নীৰৱ ৰাতিটো এন্ধাৰ আছিল নে উজ্জ্বল আছিল? নিশ্চয় এন্ধাৰে আছিল, হয় নে নহয়? এন্ধাৰ ৰাতি, ডাৰ্ক নাইট বুলি আছে কবিতাটোত। গতিকে ইয়াতে আমাক দুটা দিছে, ডাৰ্ক আৰু ব্ৰাইট। ডাৰ্ক মানে হ'ল এন্ধাৰ আৰু ব্ৰাইট মানে হ'ল আমাৰ উজ্জ্বল। গতিকে আমাৰ ডাৰ্কটো হ'ব, হয় নে নহয়? প্ৰথমটো হ'ব ডাৰ্ক, গতিকে আমি ইয়াতে ডাৰ্কটো বহুৱাই দিলে হৈ গ'ল। তাৰপিছত চি নম্বৰটোত দিছে কি, অনলি দ্য লেজি নে বিজি বেটেল ৱাজ টেপিং ইন দ্য ৱাল। প্ৰথমত আমাৰ কি আছে, বিজি বেটেল, হয় নে নহয়? বিজি বেটেল মানে হ'ল আমাৰ এইফালে দিয়া আছে, এণ্ড ইনচাইড, হয় নে নহয়? বেটেল মানে হ'ল আমাৰ এণ্ড ইনচাইড। বিজি মানে কি, বিজি মানে ব্যস্ত থকা, হয় নে নহয়? কিছুমান ব্যস্ত থকা কিহৰ বিষয়ে কৈছিল, সৰু পোকৰ বিষয়ে কৈছিল। গতিকে দ্য পয়েট অনলি দ্য লেজি আছিল পয়েটটোত নে বিজি আছিল, সেইটো সুধিছে আমাক। ইয়াৰে লেজি আছিল নে বিজি আছিল? নিশ্চয় লেজি নাই আমাৰ, ভালদৰে পঢ়িলে গম পাবা আমাৰ লেজি নাই, আমাৰ কি হ'ব বিজি হ'ব, হয় নে নহয়? বিজি বেটেল ৱাজ টেপিং ইন দ্য ৱাল। ৱালত সেই বিজি বেটেলবিলাকে কি কৰি আছিল, টেপিং কৰিছিল, মানে শব্দ কৰি আছিল, হয় নে নহয়? গতিকে আমাৰ ইয়াতে হ'ব বিজি। বিজি মানে আমাৰ ব্যস্ত থকা। বিজি মানে হ'ল আমাৰ ব্যস্ত, গতিকে বিজি বেটেল বিজি হ'ব। তাৰপিছত ডি নম্বৰটোত কি দি আছে, দ্য পয়েট লিসেন্ড এণ্ড দেছ অপেন ক্ল'জ দ্য ড'ৰ। যেতিয়া কবিজনে শুনিছিল, শব্দটো যেতিয়া শুনিছিল, কবিজনৰ অৰ্থাৎ ল'ৰাজন বুলি মই ক'লোৱে কথাটো নহয়, যেতিয়া শুনিছিল, কথাটো শুনোতে দৰ্জাখন বন্ধ কৰি দিছিল নে খুলি দিছিল দৰ্জাখন?
হয় নহয়? শব্দটো শুনাৰ পিছত তেওঁ নিশ্চয় গৈ পেলাই কি কৰিছিল, দৰ্জাখন খুলিহে দিছিল। গতিকে আমি ইয়াতে কি লিখিম, আমি ইয়াতে ক্ল'জ নিলিখোঁ, আমি অ'পেন লিখিম। অৰ্থাৎ অ'পেন মানে হ'ল খোলা আৰু ক্ল'জ মানে হ'ল কি, বন্ধ কৰা। গতিকে আমি যিহেতুকে আমি খোলাটো লিখিম, গতিকে আমি ইয়াতে লিখিম কি, অ'পেন, হয়নে নহয়? গতিকে তোমালোকে ডি নাম্বাৰটোত লিখিবা কি, অ'পেন। ত' মই এইখিনি আৰু তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ, যদিও মই আগৰ ভিডিঅ'ৰ দৰে তোমালোকক কি কৰিছোঁ, এইখিনি গোটেইখিনি লিখি পেলাই দি দিছোঁ, তোমালোকে তাৰ পৰা ধুনীয়াকৈ লিখি ল'বা। আৰু বাকী যিমানবোৰ আছিল, বাকী ইয়াতে যিমানবোৰ আছে এক্টিভিটিছৰ গোটেইখিনিয়ে দি দিছোঁ, তোমালোকে লিখি ল'বা ধুনীয়াকৈ। আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত জনাবা। আৰু তোমালোকক মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে আজিও কৈছোঁ, কি ভিডিঅ'বিলাকত কি কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, যাতে সকলোৰে অলপ সহায় হয়। আৰু লাইক কৰিলে কি হয়, আমাৰো তাৰমানে অলপ ভিডিঅ' বনাত আমিও অলপ উৎসাহিত হওঁ। ত' তাৰমানে কি হয়, ভিডিঅ'টো আৰু অলপ বেটাৰ কৰিব চেষ্টা কৰিম আমি, হয়নে নহয়? তেতিয়া তাৰমানে আপোনালোকৰ ছাপোৰ্ট পালেহে আমি অলপ আগুৱাই যাব পাৰিম। চ' আশা থাকিল ছাপোৰ্ট কৰিব। আৰু তোমালোকে যে ভিডিঅ'টো চাই আছা, মোক যেনেধৰণে ছাপোৰ্ট কৰিছা, তাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিছোঁ।